কেনেকুৱা আছে আপোনালোক আপোনাৰ খবৰ ভালনে বাৰু আজি গৈ আছোঁ এটা অদ্ভুত ঘৰত তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে কৈছোঁ মোৰ KTM টো লৈ আজিও যাম মানে লকডাউন দি দিছে মাস্ক নাই মাস্ক আজি থৈয়ে যাম তেনেহ'লে বলক ভিডিঅ'টো এতিয়া মোৰ KTM টো লৈ বহুত স্পীড গৈ আছোঁ আমাৰ লোকেশ্যনত ভিডিঅ' বনাবলৈ তেনেহ'লে মানে আমাৰ KTM টো অভাৰ স্পীড হৈ গ'ল অলপ স্পীডত যাব লাগিব না সেইকাৰণে অলপ বেছি স্পীড গৈ আছোঁ জলদি যাব পাৰোঁ তেনেহ'লে বলক আমালোক আগতে তাত যাওঁ এতিয়া আমি ভিতৰত সোমাই গ'লোঁ ঘৰৰ অদ্ভুত ইমান অদ্ভুত ঘৰ মানে মই ভবা নাছিলোঁ আৰু মানে বহুত দিন আগতে এইটো মানে যেতিয়া মানে ইয়াতে কাম চলিছিল টাৱাৰৰ তেতিয়া চলিছিল এতিয়া মানে বন্ধ হৈ গৈছে এতিয়া মই ভিতৰত আহিছোঁ বহুত দিন পিছত মানে খুলিছে আজি এইকাৰণে মই আজি ফাৰ্ষ্ট আহিছোঁ ভিতৰত কিবা পুৰণি বস্তু আছে আগৰ তেনেহ'লে বলক সেইকেইটাক চাই মই ভিতৰত সোমাইছোঁ এইকেইটা আগৰ দিনৰ বেটাৰী হয় টাৱাৰৰ বেটাৰী আৰু এইটো বেটাৰী হয় আৰু এইটো হ'ল ষ্টেবিলাইজাৰ যিটো হয় এইটো দুটাই মানে দুয়োটাও ষ্টেবিলাইজাৰ আৰু এইকেইটা আগৰ মেচিন হৈ আছোঁ তেনেহ'লে তাৰ পৰাই পঢ়িব এইটো হ'ল ইয়াতে কিবা লাইট চাইট আছে মই এইটো নাজানো এইটো কি হ'ব পাৰে মই নাজানো বাৰু এতিয়া মই গৈ আছোঁ AC ৰুমত মানে AC ৰুমত আহিছোঁ AC ৰুম মানে AC ৰুমেই হয় মানে ইয়াতে আগৰ পৰাই ইয়াতে মানে এজন মানুহ থাকে চাব পাৰে AC ৰুম ধুনীয়া মাই গড এইটো AC ৰুম হয় ইয়াতে কিবা বেলেগ মেচিন আছে ইয়াতে কি আছে ইয়াতে এইফালে কিবা একদম পূৰা ACৰ কাৰখানা ইয়াতে আছে এইকেইটা ষ্টেবিলাইজাৰ কিবা বেলেগ কিবা হয় আৰু ইয়াতে মেচিন আজি চলি আছে আজি আহিছোঁ যদি তেনেহ'লে মেচিনকেইটা এনেকৈ মানে চলি আছে ইয়াতে কিবা চাদৰ মাদৰ আছে মানুহ ইয়াতে টোপনি মাৰে ৰাতি মানে ACৰ হাৱাটো গৰম আহে বহুত গৰম হয় সেইকাৰণে আৰু এইটো কি এইটো ACৰ যিটো কাৰখানা হয় এইটো মানে ইয়াতে কিবা লিখা আছে ইয়াতে AC মানে কিবা ইয়াতে কিবা লিখা আছে এইটো চাব পাৰে বহুত কিবা লিখা আছে তেনেহ'লে অলপ বাহিৰৰ পৰা ফুৰি আহোঁ ওপৰত আছোঁ মানে লাহে গৈ উঠি আছোঁ না বহুত ৰ'দ উঠিছে এতিয়া মই লাহেকৈ চিৰিৰ ওপৰত দি উঠি আছোঁ উঠি গ'লোঁ বৰ ধুনীয়া লাগিছে এইটো চাই চাদৰ ওপৰত এতিয়া মই চাদৰ ওপৰত আহি গ'লোঁ মানে ভিতৰৰ কেইটাতো আপোনালোকে চালে বৰ ধুনীয়া লাগিছে মানে ইয়াতে বোলে ভূত আছিলে সিটো ঘৰত আছে মোৰ যিটো এমাহ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাতে ভূত আছিল চাইছিল আপোনালোকে ইয়াতে এতিয়াও ভূত আছে মানে বহুত পুৰণি না তাত এটা টাৱাৰ আছে চাব পাৰে এতিয়া টাৱাৰটো বন্ধ হৈ গৈছে মই ইয়াতে থিয় হৈ গ'লোঁ ইয়াতে লাইট আছে ইয়াতে কালি ৰাতি এটা ছোৱালী আহিছিলে মানে ইয়াতে মই নাজানো কিয় আহিছিলে ছোৱালী অহাৰ পিছত তাক ভূতে ধৰিছিলে মই এতিয়া সিটো ঘৰত গৈছিলে ছোৱালী তাত মানে ভূত আছিলে তাক মানে ধৰিছে এতিয়া মানে মই শুনিছোঁ মোৰ ফ্ৰেণ্ডৰ পৰা জাকাৰিৰ পৰা শুনিছোঁ ইয়াতে ছোৱালীক ভূতে ধৰিছে এতিয়া মই আহিলোঁ ভূত চাবলৈ এতিয়া ভূতটো নিমিলে এইকাৰণে এটা ভিডিঅ'ই বনাই ল'লোঁ এতিয়া ভূত যদি এতিয়া আহে মোকতো খাই পেলাব ভয় নকৰোঁ ৰাতি এতিয়া মানে দিন আছে এতিয়া মানে ভূত নাহে ৰাতি হ'লে ভূত আহে এইটো কিবা হ'ব পাৰে এতিয়া মানে মোৰ ভিডিঅ'টো লাইক কৰিবই না এতিয়া মানে আমাৰ জাকাৰি কিবা কাৰখানা একদম ভূতৰ কাৰখানা এইটো চাব পাৰে মানে টাৱাৰ আছে আৰু গছ আছে এটা ডাঙৰ গছ এটা ছোৱালীক ভূতে ধৰিছিল ৰাতি 9টামান বাজে ইয়াত আহিছিল হৈছে অকণমান ইমান গৰম অকণমান ইয়াতে আহি বতাহ খাই যাওঁ পিছত আহিছে ভূতে ধৰিছে তাক আজি হস্পিটেলত লৈ গৈছে আৰু কবিৰাজ দেখুৱাইছে মানে ছোৱালীক ভূতে ধৰিছে বহুত কেনেকুৱা কৰি আছে ভাই মোৰতো বহুত ভয় কৰি আছে